হয় আসলতে মোৰ এই অঞ্চলত প্ৰথম যেতিয়া নেকি আমাৰ জনগোষ্ঠীটাই কোচ ৰাজবংশী জনগোষ্ঠীটাই মানে নিজক চিনি পোৱা নাছিল প্ৰথম চিনাকি দিয়া ব্যক্তিজন মই বিজনী মহাবিদ্যালয়ত প্ৰথম কোচ ৰাজবংশী ছাত্ৰ সন্থা গোটৰ সহকাৰী সম্পাদক হ'লোঁ পিছত মই হ'লোঁ সম্পাদক পিছত এনেকৈ গৈ মই নোৱাপাৰা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা গঠন কৰি লওঁ আৰু এনেকৈ কি হ'ল আমাৰ এই অঞ্চলখিনিক আমাৰ জাতিটাক এটা পৰিচয় দিয়াৰ কাৰণে সুকীয়াকৈ মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰি লওঁ যেনেকৈ পুচুনা উৎসৱ প্ৰতিষ্ঠা কৰা এই অঞ্চলত চিৰাং জিলা বা বিজনীত প্ৰথম মই ঠিক তেনেকৈ আজি মোৰ ব্যক্তিগত প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগত আজি এই অনুষ্ঠানটা আগবঢ়াই লওঁ যাতে আমাৰ জনগোষ্ঠীটাই ৰাইজে এই ভিতৰুৱা গাঁৱত যাতে কালচাৰেলটা শিকি লয় কাৰণ আমি খালি আন্দোলন কৰিলে নহ'ব আমাৰ সংস্কৃতি কালচাৰেল জানিব লাগিব ঠিক এই মনোভাৱটা লয়া যাতে আমাৰ এই ক্ষুদ্ৰ ছোট গাঁওগিলাও যাতে কালচাৰেলতো আগবাঢ়ি যায় নিজৰ সংস্কৃতি বুজি পায় যেনেকৈ আমাৰ কোচ ৰাজবংশী বুলি ক'লে আজি হুদুম নৃত্য বা কুচান নৃত্য বাছ নৃত্য বিভিন্ন নৃত্য আছে কিন্তু আমি নাজানো ঠিক সেনেকৈ আমি যিখিনি মানুহে আজি বাহিৰত ঘূৰি ফুৰি যিখিনি জানিলোঁ বা যিখিনি দেখিলোঁ ঠিক সেনেকৈ ভাবিছোঁ যাতে আমাৰ অঞ্চলবিলাকতো সংস্কৃতিটা বুজি পাওক সংস্কৃতি শিকক ঠিক এনেকৈ মনোভাৱ লৈ আজি মই ব্যক্তিগত প্ৰচেষ্টাৰে এই কৰ্মশালা অনুষ্ঠানটো মানে আগবঢ়ালোঁ কিমানদিনীয়া কাৰ্যসূচী আপোনালোকে 3দিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হ'ল এইটো আপোনাৰ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পশ্চিম বিজনী নোৱাপাৰা বুলি কয় নোৱাপাৰা নবুৰ শংকৰ বাকৰিত ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোৱে সহায় সহযোগ কৰি আছে কিন্তু আমি খুব কম সংখ্যক তথাপিও মানে কম সংখ্যক জনগোষ্ঠীটাক আগবঢ়াই লৈ যাবৰ কাৰণে যথেষ্ট আগবঢ়াই আছোঁ প্ৰশিক্ষক হিচাপে আমাৰ অসমৰ তথা কোচ ৰাজবংশী ৰাইজৰ অন্যতম শিল্পী প্ৰীতম কোচ যাৰ নামে মানে জাতিটাক আগুৱাই লৈ যায় গতিকে প্ৰীতম কোচক আমি ফোনযোগে মই কথা পতাৰ লগে লগে তেখেতে আহিল আৰু ভাল লাগিল ইমান ব্যস্তৰ মাজত আমাৰ এই ভিতৰুৱা গাঁৱত যে তেখেতে আহি আমাৰ জনগোষ্ঠীটাক মানে কালচাৰেলত আগবঢ়াই লৈ যাব খুজিছে তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ কৰ্মশালাখনত জড়িত হ'বলৈ আপুনি কোচ ৰাজবংশী জনগোষ্ঠীখিনি কি কৰিব মই এটাই অনুৰোধ কৰিম যিসকলে ধৰ কৰ্মশালা ইয়াতে তাৰমানে একচুৱেলি এটা কথা কি কৰ্মশালা বুলি ক'লে কিছুমানে বুজি নাপায় যিহেতু আমাৰ ভিতৰুৱা অঞ্চলত এনেকুৱা হোৱা নাই ঠিক তেনেকৈ মই আজি অনুষ্ঠানটা খুব মানে তাৎক্ষণিকভাৱে কৰা হ'ল যোৱাকালি আলোচনা আজিয়ে কৰিলোঁ গতিকে আমি আজি আৰু সন্ধিয়া এই অঞ্চলৰ গাঁওবিলাকত যোগাযোগ কৰিম তেওঁলোকক জনাম অহাকালিৰ পৰা ভালে সংখ্যক মানি হ'ব আৰু আশা কৰোঁ চবে সহায় সহযোগ কৰিব মোৰ ব্যক্তিগত হিচাপে মই খুব ভাল লাগিছে আজি যে এনেকুৱা অনুষ্ঠান এটা কৰিছে অমৃত ৰায়ৰ সহযোগত আৰু ৰাইজৰ সহযোগ অমৃত প্ৰচেষ্টাত গতিকে এনেকুৱাই ভাল লাগিছে যাতে এনে জাতিটোক যাতে পৰিচয় দিব পাৰে আৰু সকলো যাতে পিন্ধাত মানে আমাৰ পাতানি পিন্ধাত জানিব পাৰে যে সঁচাকৈ কি ধৰণৰ এইটো নিজকে বুজি পাব আৰু গাঁৱত যাতে সকলোৱে পিন্ধি ৰাইজক জনাজাত হ'ব গতিকে মই কামনা কৰোঁ যাতে এইটো কৰ্মশালাটো যাতে মানে শান্তিপূৰ্ণভাৱে এই 3 দিনটো চলি যায় এয়ে কামনা কৰি মোৰ বক্তব্য মানে ধন্যবাদ।